নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালি বৰুৱা সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আচলতে আমি যিহেতু গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হৈ চহৰলৈ আহিছিলোঁ, আমি গাঁৱৰ সকলো বস্তু সকলো ভাল লগা দিশ এতিয়াও মনত পৰি থাকে আৰু আকৌ গাঁৱলৈ উভতি যাবলৈ মন যায়। গাঁৱৰ যিটো সুন্দৰ পৰিৱেশ, সুন্দৰ বতাহ, সুন্দৰ জলবায়ু, এইবিলাক মনত পৰে। চহৰৰ যি যান্ত্ৰিকতাৰ মাজত আমি সোমাই পৰিলোঁ, অকণমান সময়ো আমাৰ হয়তো আজৰি নাই। কাৰণ মনটো যেনেকৈ গাড়ী এখন চলি থাকে তেনেকৈ মনটোও চলি থাকে। এই মুহূৰ্তত অমুক কৰিব লাগিব, তমুক কৰিব লাগিব। গাঁৱত এনেকুৱা সুন্দৰ পৰিৱেশ এটা আছে যিটোৱে মানুহক সেই মনটোৰ পৰা অকণমান বাহিৰত ৰাখিবলৈ চেষ্টা বাহিৰত থাকেই, মানে প্ৰত্যেক মানুহে থাকে। কাৰণ সেই পৰিৱেশটো গাঁৱত আছে। গাঁৱৰ মানুহে ইঘৰ সিঘৰ যোৱা মেলা, ইটো সিটো কথা সোধা পোছা কৰা, যিকোনো কামতে অমুকটো কৰিম নেকি সুধিবলৈ মানুহ এজন হ'লেও আছে। কিন্তু চহৰত হয়তো সেই পৰিৱেশটো নাই। যেনেকৈ যান্ত্ৰিকতা, তেনেকুৱাই মনবিলাকো যান্ত্ৰিকতাৰ মাজতে আবদ্ধ হৈ আছে। কাৰণ কোনো মানুহৰে সময় নাইকিয়া। সেইকাৰণে অকণমান আমি যিহেতু চহৰত এতিয়া থাকিবলৈ লৈছোঁ, আমি গাঁৱৰ পৰা আহিছোঁ, আমি গাঁৱৰ কথাবিলাক গমেই পাওঁ। আৰু গাঁৱৰ যিটো সুন্দৰ পৰিৱেশ আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু যিখিনিয়ে চহৰত ডাঙৰ দীঘল হৈছে সেইখিনিকো মই ক'ব খুজিছোঁ, গাঁৱৰ পৰিৱেশৰ লগত অকণমান চলিবলৈ চেষ্টা কৰিব। গাঁৱলৈ যাব, নিশ্চয়তো অঙহী বঙহীবিলাক আছে, তেতিয়া গম পাব যে গাঁৱত কেনেকুৱা পৰিৱেশ হয়, কিমান মৰমীয়াল মানুহবিলাক আৰু কিমান বস্তুবিলাক আমি চিনি পাইছিলোঁ, কিন্তু আমাৰ আগৰবিলাকে আৰু গম পাইছিলে আৰু আমাৰ পিছৰবিলাকে হয়তো এইবিলাক বস্তুৰ নামেই নাজানে। যেনেকৈ খেতিৰ সঁজুলিবিলাক আমি চিনি পাওঁ। নাঙল, জুঙলি, কেনেকৈ গৰুৰে হাল বাইছিলে, কেনেকৈ ৰছী লগাইছিলে গৰুক, কেনেকৈ ছাগলী পথাৰত লৈ যায়। এতিয়া হয়তো আজিৰ ল'ৰা ছোৱালীয়ে হয়তো এইবিলাক বুজি নাপায়। হাল কেনেকৈ বাইছিলে, আজিকালি ট্ৰেক্টৰৰ যুগ, ট্ৰেক্টৰ লগায়। বিশেষকৈ গৰুৰে হাল বোৱা দেখাই